बिटिआरआव हाग्रामा महिलारिनि दोहौ सानफा मोनफा गेदेर हानजा सुरनायजों लोगोसे रोजा रोजा सुबुंनि होंगो दोंगो हाग्रामा महिलारिजों गसाइगावआव बिपिएफनि गेदेर हानजा सुरनाय गोजोन खौसेथि आरो गोरोबथानि मोन्थोरजों हानजा सुरदों बिपिएफ राजखान्थि दोलोआ बिटिसिनि बारग' चिफ हाग्रामा महिलारिजों लोगोसे खाम्फा बरगयारि आरो मिरु बिपिएफ आफादनि गोबां दैदेनगिरिफोरा बे हानजा सुरनायाव बाहागो लायो। गसाइगावनि फाख्रिगुरिनिफ्राय खासियाबारि गेवलां आर'नाइ गेलेग्रा फोथारसिम हानजा सुरनाय हाबाफारि नुनो मोन्दों। 4 नं जमदुवार बियाबनि सिङाव थानाय गुबुन गुबुन गुदि आफादनि बिपिएफनि गोबां दैदेनगिरि आरो बिपिएफखौ अनसायग्रा रायजो राजाफोरा बाहागो लादों। हाबाफारियाव हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव बुङोदि प्रमद बर'आ जेबो जौगानाय आरो सोलायनायनि खामानि मावाखै, गावनि पकेटनि सोलायनायनि खामानि मावदों होनना बुङो आरो फैबाय थानाय लकसभा बिसायख'थियाव बिपिएफआ रावबो राजखान्थि हान्जाजों जथाय जायाजासे हारसिङैनो मोननै लकसभा बियाबाव बिजाथि फसंगोन होननानैबो फोरमायबावो। जों सानदों आंनि भाबिसिनो जे आंनि खस्थ' কৰিবলৈ बिटिसिखौ जेने तेने बसाय পেলাই ৰাখিব লাগিব। বিটিচিটো আমি ধ্বংস হ'বলৈ নিদিওঁ। আমাৰ এনেকুৱা ৰেলীৰ লগতে যিটো জনজাগৰণ সভা সেই মিটিংটো আকৌ আজিৰ পৰা আৰম্ভ হ'ল। আমি মাজত এই বিহু আৰু ঈদৰ কাৰণে আমি বন্ধ ৰাখিছিল। তো আজিৰ পৰা আৰম্ভ। আজি আৰু শ্ৰীৰামপুৰ আছে, অহাকালি আমাৰ গুমা আৰু পৰ্বতজৰা আছে আৰু নেক্সট দিনা আমাৰ সিফালে ওদালগুৰিত আছে। তো এইটো প্ৰায় শেষ হ'বলৈ গৈ আছে। আমাৰ সেই ৰেলীৰ লগতে যিটো জনজাগৰণ সভা এইটো শেষ হ'বলৈ গৈ আছে আৰু 6টা আছে আৰু। তো উদ্দেশ্য সেইটোৱে আপোনালোকে জানে, আমাৰ লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। সেইটো যাত্ৰালৈ আমি এইবিলাক প্ৰগ্ৰাম কৰি আছোঁ। আৰু আজিৰ দিনত চৰকাৰে যিটো নতুনকৈ যিটো ডিচিশ্যন লৈছে সেইটোতো মই কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। সেইটো হ'ল মাটি কিনা বেচাৰ যিটো ইনডাইৰেক্ট বন্ধ। মানুহে আপোনালোকে জানে মানুহে মাটিটো কিয় বিক্ৰী কৰে, যেতিয়া বিপদ হয় তেতিয়াহে মানুহে মাটিটো বিক্ৰী হয়। সেইটো যদি বিক্ৰী কৰিব নোৱাৰে, এতিয়া কিনিবও নোৱাৰে, সেইটো এনেকুৱা হ'লেতো আমাৰ বিটিচিত গণ্ডগোল হোৱাৰ বাদে আকৌ একো নাই। এইটো শান্তি নহয়, এইটো অশান্তিহে আনিব। তো এইবিলাক আৰু প্ৰমোদ বৰাই মই এলোকেশ্যনত যিটো দেখিছোঁ কোটিটো নিজাবগীয়া লৈছে, 400 কোটিটোহে বেলেগ বেলেগ ইএমক বগাই দিছে। এইবিলাক মানে কি ক'ম আৰু, সেইটো ঠিক হোৱা নাই। মুঠতে মই ছাপৰ্ট নকৰোঁ এইবিলাক। উন্নতি বুলি ক'লেতো আপোনালোকে আৰু বেছি ভালকৈ জানে। 3 বছৰত প্ৰমোদ বৰাই কি কৰিছে কৰা নাই আপোনালোকে বেছি ভালকৈ জানে। মই ক'ব লগা দৰকাৰ নাই। ৰাইজে আজি সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে আমাৰ বিপিএফ দলক আকৌ লাগে বুলি। প্ৰত্যেকটা মিটিঙত আপোনালোকে চাওক, খেল কৰক, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। মুছলিম হওক, অসমীয়া হওক, বেংগলী হওক, গাৰো, ৰাভা, আদিবাসী, বেংগলী চবেই ওলাই আহি আছে। আৰু আমাৰ সভাত যেনেকুৱা প্ৰেজেণ্ট মানে ৰিপ্ৰেজেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ যে মানে এইবাৰ সঁচাকৈ বিটিচিবাসী ৰাইজে এই ইউপিপিএল চৰকাৰক মানে সন্তুষ্ট নহয়, এইটো প্ৰকাশ পাইছোঁ। পৰিৱৰ্তনতো একোতো পৰিৱৰ্তন হোৱা নাই। আমি কৈছোঁ প্ৰমোদ বড়োৰ পকেটটোহে পৰিৱৰ্তন হৈছে, বিটিচিত একো উন্নয়ন হোৱা নাই। সেই কথাটো মই কৈছোঁ। লোকসভা নিৰ্বাচন কোনো দলৰ লগত মিত্ৰতা হ'ব নেকি? মিত্ৰতা নাই, কোনো দলৰ লগত মিত্ৰতা হোৱা নাই আজিলৈকে আৰু ভৱিষ্যতেও নহ'ব। লোকসভাত আমাৰ বিপিএফে আমি অকলে খেলিম, কাৰো লগত এলায়েন্স নকৰিম দেই। থেংক ইউ। 2টা, ওদালগুৰি 1টা, কোকৰাঝাৰ 1টা।